কিমান বৰষুণ দিছে বাহিৰত বাহিৰলৈ গৈছিলোঁ এতিয়া বুজিছে নটা মানে বতৰ বহুত বেয়া বৰষুণো দি আছে দেখাই আছে বৰষুণ পানী টোপালখিনি দেখা নাপায় মৰ্ণিং আৰু কালি বা ইমানতে সমাপ্ত কৰিলোঁ আৰু এতিয়া উঠি গা পা ধুই আহিছোঁ এতিয়া বনাম এয়া মধুআমৰ থাল ভাঙি আনিছোঁ এই যে এইবিলাক ক্লে যে মেলা পৰা কিনি আনিছিলোঁ আৰু ফুল বনালোঁ আধাখিনি সেইটো বেলেগ কালাৰ আছিলে হালধীয়া আৰু হোৱাইট কালাৰ মিক্স আছিলে আৰু এইটো হ'ব পিংক অনলি পিংক দেখাই আছোঁ পাছত কি বনালোঁ বাই বাই মই কৈছিলোঁ যে ফুলপাহ বনাই আছিলোঁ বুলি ফুল এপাহে বনিছে 1 মিনিটৰ বনাইছোঁ এয়া এনেকৈয়ে থাকিল এয়া মেৰা টেবুলৰ অৱস্থা নাই বাহিৰত যিহেতু বহুত ঠাণ্ডা বতাহ মাৰি আছে কপনি উঠাই দিয়া একেবাৰে বতাহ মাৰি আছে বৰষুণ কালিৰ পৰা দিয়ে আছে নেৰেহে ৰাতিপুৱা সময়ৰ পৰা অকণমান পৰ এতিয়া কমিছে ৰ'দটো দেখিছোঁ সম্ভৱ অকণ গাইছ ইমান পিম্পলছ ওলাইছে চাওক এসোপা সৰু গুটি সোপা ওলাইছে ইমান আৰু এতিয়া মই ধুনীয়াকৈ জেকেটটো পিন্ধি লওঁ মূৰটোৱে আচৰি কৰি একেবাৰে মানে ফাইনেল লুক দেখাই আছোঁ বাৰু গিৰি গেথা মোৰ ফেভৰেট ইপাত খাৰু গাইছ এইটো থৈ দিম এইটো এটা হাততে পিন্ধে খাৰু এবাৰ থৈ দিম তেনেকৈ যেতিয়া এইটো মানে কালাৰ যাব তাৰপিছত এইটো পিন্ধিম আচল সোণ গাইছ ৰং যোৱা সোণ এইটো সানি লওঁ পণ্ডছৰ কোল্ড ক্ৰীম এটা হেৰি ক্ৰীম শেষ হ'ল আনিব লাগিব আকৌ সেইটো কোন হয় ওলা যাব ওলাইছে তাই আহি গ'ল যে পাই গ'লি খোজকাঢ়ি গৈ ঘৰত কি থাকিব মানে মই ভাবিছোঁ কি জানো মই চোন তেতেলী বিচাৰিম গৈ পেলাই তেতেলীটো পূৰা হৈ আছে চাগে এই চা এলাহতে চিনেমা লগাই লৈ যোৱা ফুল তেনেকেই থলোঁ বনাবলৈ মই জানো তোক এই সিদিনাখন যে ভাঙিছিলি যে যেনে তেনে ৰখাইছিলোঁ এইডাল মই মধুমৰ পৰা ছিঙি আনিছোঁ মধুমৰ পৰা ভঙা এনে চাব নাপাইছা ল'ৰাই ভাঙি থৈছে গম পাইছোঁ দেখি মানুহজনী ভজ কিবা হৈ আহিছে খুলি দে হাতটো পিছল মোৰ খানা
পৰা সানি লৈছোঁ ঠিকছে। কি খালি ভাত? ভাত কি বনালে? ৰন্ধা মানুহ চানুহ কোনোবা বেছিকে সানি ন ঘৰত কোনো নাই? কোনো গ'ল? ঘৰৰ মানুহ চব বাকী মানুহ কোনো নাই। মাহী দেখোন গ'ল? মায়েকে খুব চিন্তা হৈ আছে গাহৰি খাম বুলি নে? কালি যাব বুলি চিন্তা কৰি আছে। আকৌ কি বহাগলে কিমান দিন আছে? ভাগৱত পাতিবনে নাই? এইটো আকৌ জাক চুকা দিবা পাতিব নহয় ভাগৱত। শুন আহিবই চাগৈ আকৌ ছুটি পায় নে নাপায়। কৈছো বা তই ক'বাতেই থাকি তোৰ কি হৈছে? এনেকেহে ক'লো কি হাঁহিছে। মাৰুৱে লগাই আছে তোক। লগাই আছে নহয়, কালি কৈছে সিটো হোৱা হলে ভালেই আছিলে। কি ই হোৱা হলে ভালেই আছিলে। ইমান মানে চব কৈ দিয়া মনৰ কথা খুলি কৈ দিয়ে। মই চব কৈ দিলো যে চব কৈ কালি কি ক'লে চব কৈ দিম। শুন না কথাটো শুন। হেৰি এইডাল কি কয় ইলিচৰতে ৰখাটো বিচাৰে মিনাৰে তোক। মোক কন দেখি তাকো ধুনীয়াকে তালাক এটা দিব পাৰিব ৰাস্তা পাই। উঠিলি নে নাই তই? তই কাম কৰিব নালাগে। মাৰা ইয়াৰ পৰা ঘটিব, তই তাৰ পৰা কাম কৰি থাকিবি দে। মালিকনীয়ে মোবাইল চাই আছে। ধুনু নাই নাইহি আছে বোলা নাইহি। তই মাত শুনিছ মানে তাৰ আগত শুনা নাই মাৰে আছা গুড নিউজ। মোৰ তাকলি শুবলৈ বেছি দিন নাই মানে। ইয়াৰে এইবিলাকে হৈছে তাৰ প্ৰমাণ। ইমান কম দিনৰ কাৰণে কিয় আহিব লাগে ন? মায়ে তাকে চিন্তা লাগি আছে। এইকেইদিনৰ কাৰণে সি কিয় আহে? ইমান মুখনি গ'লে কেনেকে ছুটি পায়? আমাৰ মামাহঁতেই নাপায়। তোৰ বেছিকে চিন্তাত মৰি গৈছে তই। হাই প্ৰেছাৰ উঠি যাব আৰু। খালি আবেলি ভাত খাই পেলাই মিলুৱে ভিডিঅ' দি দিম, তই গম পাইছ নে? গম পাইছো ডাইৰেক্ট দি দিম। মই ভইচ নকৰোঁ নকওঁ। চুলি কেইটা যে ফিট কৰিব লাগি আছে ইফালে। ৰিচাৰ্জ কাটিব এতিয়া। আহিয়ে গ'ল বৌ। মোৰো এই শনি লাগতি এতিয়া। পুতু পাকঘৰতহে লুকালগৈ। পানী সোমাই যায় তেতেলী সোপা। গছত তেতেলীয়ে নেদেখি দেখোন। পাতখিনিহে দেখি পায়। তই নল। এই গেলা নাই, এয়া পানী সোমোৱা নাইতো। ভাঙি চাম দে, বেয়া হলে থম আৰু। পানী সোমাল নাখাও নালাগে, লৈ ল। মই একো নকৰো, মই ভাল পাওঁ ন। শুকান অৱস্থাত খাব নোৱাৰো নহয়। আগতে চা কিমান বুটলো ন। তই কিয় যাতা হ মই গম পাইছো। কিয় পলিথিনটো কিয় নানিলো? সেই ওচৰৰ পৰা এটা কৈছো নিব নাপায়। কৰি আছো ৰ। আকৌ এনেকে কৰিছ, ব্লগহে কৰিব দিছিল। পাহৰি যায় পাই মোক। ইলাক মিলাটি নিবলৈ লাগিছিলে ন। ব্লাৰ হৈ গৈছে।
তই আহিবি নে নাহ মই নাজানো মই ঘৰলৈ গৈ পলিথিন এটা লৈ আহিম এতিয়া নাহোঁ সেইখিনি ৰখি থাকিবি হা তাৰ লগত কথা পাতি থাকিলেও যি কোৱা কৈ থাকিবি বচোন পলিথিন এটা গাইজ চুৰ কৰি আনিছোঁ মানে কোনো নাথাকোঁতে এইটো এইটো বস্তু কোনে কোনে খাইছে নেকি এনেই দিব নালাগে কিন্তু তই কৈ দিবি আৰু বেগিলে কৈ দিব দিব গাইজ বজাৰৰ পৰা আহি গ'লোঁ আচলতে মানে ফিল্ডলৈ গৈছিলোঁ আবেলি টাইমত আৰু মামা মামীয়ে বজাৰ কৰিলে আমি দুজনী এনেই গ'লোঁ গৈ এয়া দাদাই থৈ গৈছেহি ভাগত দিনৰ যে কামটো আধৰুৱা হৈ ৰৈ গৈছিলে সেইটোকে বনাওঁ এতিয়া বোলক গাইছ আজিলৈ ইমানখিনিতে সামৰণি মাৰিছোঁ কাৰণ মোৰ বনাবলৈ মন নগ'ল ইমান এলাহ লাগিছে আৰু লগতে ফুলখিনি মই আগৰখিনি এৰাই পেলালোঁ আৰু ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ বাই বাই